নমস্কাৰ। আজি অনন্য মৃণাল গোস্বামীৰ লগত আপোনালোকৰ ওচৰলৈ লৈ আহিম আমাৰ বিশ্বনাথ জিলাৰ চতিয়াল গাঁৱৰ এজন ভাস্কৰ্য শিল্পী, কাঠৰ ভাস্কৰ্যৰে অসমত পৰিচিত হোৱা ফেচবুকৰ এজন অত্যন্ত জনপ্ৰিয় যুৱক আৰু বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত জড়িত চতিয়াল গাঁৱৰ ভাস্কৰ্য মন্দিৰ। আৰু আমি গৈ আছোঁ ভাস্কৰ্য মন্দিৰৰ ঘৰলৈ। ভাস্কৰ্য মন্দিৰৰ সৈতে একাপ চাহ খাম, কথা পাতিম। ভাস্কৰ্যৰ বিষয়ে আজি আমি আপোনালোকক জনাম। আহক। ভাস্কৰ্য মন্দিৰ চতিয়াৰ এক সম্পদ আৰু তেওঁৰ পিতৃ ভৱেন হাজৰিকা অসমৰ এজন খুব প্ৰতিষ্ঠিত ভাস্কৰ্য শিল্পী আছিল। তেওঁৰ কাঠৰ শিল্পই খুব সুনাম অৰ্জন কৰিছিলে। অসম চৰকাৰে তেওঁক শিল্পী পেঞ্চন প্ৰদান কৰিছিলে। আজি আমি তেওঁৰ ঘৰত পিতৃৰ পদাংক অনুকৰণ কৰি মঞ্জিতে কেনেকৈ আগবাঢ়িছে সেই কথা আমি জানিম। বলক আমি যাওঁ ভাস্কৰ্য মন্দিৰৰ ঘৰলৈ। চতিয়াল গাঁও অসমৰ এখন বিখ্যাত গাঁও। ইয়াত দুটা নামঘৰ একেলগে আছে। জুৰীয়া নামঘৰ বুলি কয়। বহু গাঁৱত আছে অসমৰ। এই জুৰীয়া নামঘৰ সাংস্কৃতিকভাৱে চহকী এক পৰম্পৰা আছে। তেওঁলোকৰ ইয়াতে ভাওনা খুব সুন্দৰ হয়। আৰু এই গাঁওখনৰ পৰা বহুকেইজন অসমৰ জনপ্ৰিয় শিল্পী ওলাইছে। চূড়ামণি হাজৰিকা এজন ভাল অভিনেতা, মনোজ শইকীয়া এজন ভাল অভিনেতা আৰু পৰিচালক। অসমৰ কমেডি ধাৰাবাহিকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্ট, যি ধাৰাবাহিকৰ জৰিয়তে কে মোহন ইত্যাদি চৰিত্ৰসমূহে অসমত খুব জনপ্ৰিয়তা লাভ কৰিছে। সেই চৰিত্ৰসমূহক সজাই পৰাই তোলা মানুহজনৰ ঘৰখন এইখন চতিয়াল গাঁৱৰ মনোজ শইকীয়াৰ ঘৰ। আৰু আমি আহি পাইছোঁ চতিয়াল গাঁৱৰ য'ত সাংস্কৃতিক কঠীয়াতলী, তেওঁলোকৰ এই এটা সৰু মঞ্চ আছে। এইটো আমাৰ মঞ্চটো আমাৰ সন্মুখত দেখা গৈছে। তাতে কেইজনমান যুৱকে এতিয়াও তেওঁলোকৰ বাঁহ বেতৰ কাম কৰি আছে আৰু এইটো সেই পুথিভঁৰাল, তাৰ কিনাৰতে এইটো চতিয়াল গাঁৱৰ জুৰীয়া নামঘৰ। এই জুৰীয়া নামঘৰত বাৰ্ষিক ভাওনা হয়। আৰু ভাওনা বুলি ক'লে গঞাৰ প্ৰাণ মন উঠলি উঠে। আৰু ইয়াতে যুৱকসকলে যেনেধৰণে অংশগ্ৰহণ কৰে, ৰাইজে যেনেধৰণে অংশগ্ৰহণ কৰে, আনকি প্ৰত্যেক ঘৰ গৃহস্থীয়ে প্ৰতিজন সদস্যই ভাওনাত যেনেকৈ জড়িত হয়, সি অভিনৱ এক পৰম্পৰা আছে। আৰু সেই পৰম্পৰাৰ কাৰণে বোধহয় এই গাঁওখনৰ যুৱকসকল সংস্কৃতিবান। ইয়াতে বহু অভিনেতা অভিনেত্ৰী শিল্পীৰ জন্ম হৈছে। আৰু সেই স্থলীত ভাস্কৰ্য মন্দিৰৰ ঘৰ, আৰু ভাস্কৰ্য মন্দিৰৰ ঘৰৰ সমীপত আমি উপস্থিত হৈছোঁ। মঞ্জিতৰ ঘৰৰ দুৱাৰেও পাণ পাই উঠিছে। সুন্দৰ কাঠৰ এই ভাস্কৰ্য তেওঁৰ ঘৰৰ প্ৰতিটো চুকে কোণে দেখা পোৱা যায়। মঞ্জিত মৃণাল দা, কৃষ্ণ কৃষ্ণ ভালে আছা ন? ৰবা চেণ্ডেলটো খুলি লৈছো। মঞ্জিত, হয়, বাকীটো ভালেই। ভালে আছো। কিন্তু এয়াহে আমাৰ দেশৰ কথা। মানে গোটেই বিশ্বখনে এনেকুৱা হ'ল। তোমালোকৰ এতিয়া ভাস্কৰ্য এই শিল্প, বিশেষকে তুমি সত্ৰীয়া সংস্কৃতিৰ এই শিল্পকলাৰ লগত জড়িত হৈ থাকা। মানে নামঘৰৰ খতলা বনোৱাৰ পৰা আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিত বিভিন্ন ধৰণৰ আচবাব তুমি তৈয়াৰ কৰা, কাঠৰ ভাস্কৰ্য তুমি ফুটাই তোলা। এইবিলাক আমি ইয়াতে ঢেৰ আছে, দেখিছোৱেই। বা তোমাৰ যিটো সেইটোৱে কৰ্ম লৈ পেলাই তুমি আগবাঢ়ি গৈছা। নিশ্চয় লকডাউনত তোমাৰ প্ৰভাৱ পৰিছে। কাৰণ এইটো সময়ছোৱাত যেতিয়াৰ পৰা লকডাউন আৰম্ভ হৈছে, সেই সময়ছোৱাত তোমাৰ মাঘী পূৰ্ণিমাৰ পিছতে তোমাৰ আমাৰ দৌল যাত্ৰা, তাৰপিছত তোমাৰ চতৰ পূৰ্ণিমাটো আমাৰ ইয়াতে চতৰ পূৰ্ণিমাত বাৰজে ভাওনা পতা এটা পূৰ্ণিমা হিচাপে এই অঞ্চলটোত সেই চতৰ পূৰ্ণিমাতো বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে। বহাগ বিহুৰ পৰা আৰম্ভ কৰি গোঁসাই বিহুলৈকে
প্ৰায় মাহখিনিৰ আমাৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবিলাকত বিভিন্ন কাম কাজ হয়, তাৰ লগত তুমি জড়িত হোৱা। হয়। বোধহয় এইবাৰ সেইবিলাক তুমি কৰিব পৰা নাই, নিশ্চয়। তাৰ ফলত চাগে তোমাৰ কাম কাজতো প্ৰভাৱ পৰিছে, সেই বিষয়ে ক'বা নেকি? আচলতে মানে কি, এতিয়া লকডাউন যিহেতুকে সমগ্ৰ বিশ্বতে হৈছে, এইটো বৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত আমাৰ কামৰ কিছু প্ৰভাৱ পৰিছে, নথকা নহয়, কিন্তু কামবিলাক কণ্টিনিউ কৰি গৈছো। আমাৰ কামবিলাক এনেকুৱা, সময়মতে দিব লাগে, বিভিন্ন তাৰিখ থাকে, ৰাইজে সেইমতে বিচাৰে। মাঘী পূৰ্ণিমাই হওক, বহাগৰ পূৰ্ণিমাই হওক, ফাকুৱা পূৰ্ণিমাই হওক, এনেকুৱা ধৰণৰ পূৰ্ণিমাসমূহত আমাৰ কামখিনিত প্ৰতিষ্ঠা কৰে। গতিকে মই কামখিনি কৰি গৈছো, আৰু ৰাইজে যেনেধৰণে যেতিয়াই বিচাৰিব সময়মতে দিম। কিন্তু মোৰ লকডাউনত কামখিনি ৰাইজে প্ৰতিষ্ঠা কৰিব পৰা নাই ঠিকেই, কিন্তু কামখিনি মই কণ্টিনিউ কৰি গৈছো। আচ্ছা, তোমাক এই সময়ছোৱাত কিবা আৰ্থিক সহায় তুমি কিবা কোনোবাই দিছে নেকি তোমাক, মানে তোমাৰ এই কাম কাজ অব্যাহত ৰাখিবৰ কাৰণে? আচলতে তেনেকুৱা আৰ্থিক সহায় হিচাপে মই তেনেকুৱা কোনো ধৰণৰ তেনেকুৱা অহা নাই। তথাপি গভৰ্ণমেণ্টে মই যুৱ শিল্পী হিচাপে মোক 1 লাখ টকা এটা অনুদান কৰিছে। তাৰপিছতে এনেকুৱা ধৰণৰ কামৰ জৰিয়তে মানুহখিনি প্ৰেৰণা পাইছো, আহি আছে, খবৰ খাতি লৈ আছে বিভিন্নজনে। তৰালি শৰ্মাই ফোন কৰি খবৰ লৈছে, তৰালি শৰ্মা বাইদেৱে, অনুৰাধা শৰ্মা পূজাৰী বাইদেৱেও ফোন কৰি কিবা অসুবিধা হৈছে নেকি সুধিছে। অসমৰ বিখ্যাত যিসকল কবি, সাহিত্য, সংস্কৃতিৰ লগত যিসকল জড়িত বিভিন্ন ব্যক্তিয়ে ফোন যোগে হওক মনজিতৰ খবৰ খাতি তেওঁলোকে লৈছে। গতিকে এই ক্ষেত্ৰত সেয়াই সফলতা। আৰু তোমাৰ আচলতে খবৰটো ল'বই, তুমি ফেচবুকত যথেষ্ট সক্ৰিয় হৈ থাকা, আৰু তুমি এই সাহিত্য সংস্কৃতিৰ গোটেই দিশটোৰ প্ৰত্যেক মানুহৰ লগত তুমি যেনেধৰণে জড়িত হৈ আছা, সেইটোৱে তোমাক এটা শক্তি দি ৰাখিছে, আৰু সেইটোৱে তোমাক এটা সঞ্জীৱনীও দি ৰাখিছে। আৰু এই তাৰ জৰিয়তে তোমাক যথেষ্ট মানুহে চিনি পাই মৰম কৰে, আৰু তোমাৰ কম কাজ বিলাক লৈ যোৱাৰ ক্ষেত্ৰত তোমাৰ সুবিধা হৈছে। আৰু এইফালে এয়া মনজিতৰ দেউতাকৰ এখন প্ৰতিচ্ছবি, ভৱেন হাজৰিকা। তেখেতৰ 2019 চনৰ 1 মাৰ্চ তাৰিখে তেখেতৰ দেহাৱসান ঘটিছে। আৰু মনজিতৰ গুৰু ভৱেন হাজৰিকা, মই যদিও মোৰ দেউতাৰ বন্ধু আছিলে, তথাপি মই সৰুতে খুৰা বুলি মাতি পেলাই পিছলৈ দাদা বুলি মাতিছিলো। তেখেতৰ মানে যুৱক হৈ থকাৰ যিটো তেখেতৰ প্ৰৱণতা আছিলে, আৰু এনেকুৱা সাংস্কৃতিক কাম কাজৰ লগত জড়িত হৈ থকাৰ উপৰিও এই কৰ্মৰ বাদেও চতিয়াৰ সামাজিক ক্ষেত্ৰত ভৱেন হাজৰিকাৰ যথেষ্ট অৱদান আছে, চিৰযুগমীয়া অৱদান আছে। আৰু তেখেতক অসম চৰকাৰৰ অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন প্ৰদান কৰিছে। মৃত্যুৰ আগতে তেখেতে সন্মান পাইছে। তোমাৰ দেউতাই তোমাৰ গুৰু নহয় জানো? হয় হয়, প্ৰথম কথা মই ক'ব লাগিব, মোৰ দেউতাৰ পৰাই মই গোটেই কামখিনি শিকিছো। আৰু আজিৰ তাৰিখতো বৰ্তমান তেখেতকে মই ভগৱান হিচাপে মানি আহিছো। আৰু বহুত সৰুৰে পৰা তেখেতে মোক কৰ্মৰাজিৰ লগত নি বিভিন্ন জেগা ঠাইলৈ মোক লৈ গৈছে। আৰু তেওঁ শিল্প সংস্কৃতিক কেনেকে ভাল পাব লাগে, আৰু শিল্প সংস্কৃতি কৰিও যে এটা পৰিয়াল বা এখন সমাজ সুন্দৰভাৱে চলিব পাৰে, তেওঁ পথ প্ৰদৰ্শক। গতিকে সেই তেওঁক অনুকৰণ কৰি মই বৰ্তমান এই কামখিনি কৰি গৈছো। আৰু মোৰ এই কামৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা যথেষ্ট বেছি। আৰু প্ৰথম গুৰু হিচাপে মই তেওঁকেই মানি আহিছো, আৰু তেওঁই মোক শিকাইছিল এই গোটেই ভাস্কৰ্য কামখিনি। ভাস্কৰ্য মনজিতৰ পিতৃ আৰু তেওঁৰ নিজৰ যিবিলাক সৃষ্টিৰাজি আছে, বা ৰাইজে যেনেকে আদৰি লৈছে, তাক মই আপোনালোকক দেখুৱাইছো। এয়া আমাৰ উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা আমাৰ বিশ্বনাথ জিলাত ভাস্কৰ্য মনজিতক প্ৰদান কৰিছে 73 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰক্ষণত। তেওঁক যুৱ শিল্পী হিচাপে জিলা প্ৰশাসনে উৎসাহিত কৰিছে। ইয়াতে তেওঁৰ পিতৃৰ বিভিন্ন ধৰণৰ বঁটা আৰু তেওঁৰ নিজৰ বিভিন্ন অভিনন্দন পত্ৰ হওক, বা তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত কোনোবা অনুষ্ঠানে দিয়া শোক প্ৰস্তাৱেই হওক, বা তেওঁলোকৰ পিতৃয়ে অৰ্জন কৰা বিভিন্ন ধৰণৰ এতিয়া তেওঁৰ পিতৃৰ এটা বস্তু মই দাঙিছো, মনজিত এটা মই দেখুৱাইছো বাৰু। এটা শিল্প নোহোৱা হ'ল বুলি এটা খুব ধুনীয়াকৈ এটা ষ্টৰী গাইডলাইন কৰিছে। ইয়াত বিভিন্ন ফটো আছে। খঞ্জন শইকীয়া এই শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলে। আৰু ইয়াতে বিভিন্ন ধৰণৰ কাঠৰ এই নিৰ্মাণসমূহ আছে, এইবিলাক মনজিত আৰু দুই এক সৰু সুৰা বস্তু তেওঁ গুৰুৰ পদাংগ হিচাপে পিতৃৰ বস্তু আছে, ৰাখি থৈছে। এইখিনিতে আপোনালোকে অনুমান কৰিব পাৰিব যে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ কাঠৰ ভাস্কৰ্য যিখিনি আছে ইয়াতে আছে। এয়া তেওঁ সৰু সৰু মহান সৃষ্টি।
এয়া ভাস্কৰ্যমণ্ডিতৰ কৰ্মগাথা। এয়া অসমীয়া যুৱকৰ আত্মপ্ৰতিষ্ঠাৰ গৌৰৱময় কথা। কাঠ খোদাই ভাস্কৰ্যত অসমীয়া মানুহ একালত অতি পাকৈত আছিল। আহোমৰ দিনত বাঢ়ৈ আৰু খনিকৰৰ খেল কাঠ খোদাইৰ বাবে নিয়োজিত হৈছিল। খাট পালেং, ছালপীৰা, নৰাপীৰা, তামুলীপীৰা, সিংহাসন, মুখা, মূৰ্তি, শৰাই, পেৰা, সফুৰা আদি কুণ্ডত কাটি নানা চানেকিৰে সজাৰ উপৰিও তাৰ ওপৰত ৰং ৰহন লগাই আৰু ধুনীয়া কৰি তুলিছিল। চৰানাও, বাছৰু, হয়কলি, মগৰী নাও আদিৰ বাহিৰ ফালে খোদাই কৰি হেঙুল হাইতাল লগাই জিকমিকিয়া কৰিছিল। কেঁকুৰা দোলা আদিৰ নালডালত চৰাই, জন্তু আদি কাটি উলিওৱাৰ উপৰিও দোলাখনৰ কাষতো লতা ফুল কাটি সোণ খটোৱা হৈছিল। কাঠৰে নিৰ্মিত পাতৰ ঘৰ, হলুং ঘৰ, শিঙৰি ঘৰ, কাৰেং, বাটচৰা, বুলনি চৰা, বৰমেলৰ বৰঘৰ আদিৰ চটি, খুটা, দুৱাৰ আদিত নানা তৰহৰ ফুল পাত কাটি সুন্দৰ কৰা হৈছিল। ৰজাঘৰৰ সমান্তৰালভাৱে সত্ৰসমূহতো কাঠ খোদাই ভাস্কৰ্যই গা কৰি উঠিছিল। ভাস্কৰ্যমণ্ডিতৰ ভাস্কৰ্যসমূহ সত্ৰসমূহৰ ভাস্কৰ্য পৰম্পৰাৰে সৃষ্টি হোৱা। পালে ন চৰপত অকণ লৈ আহিলো, তাৰপিছতে বোলো আমি চাম চৰপত অকণ খাই লওঁ। খোৱা। এয়া ভালকে ৰাখিছা, ভালে কৰিছা। আচলতে কি এয়া এইবিলাকেই থাকি যাবতো, আৰু বিভিন্নজনে অসমৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিসকলে লিখিছে আমাৰ শিল্পৰ ওপৰত। গতিকে এই বস্তুখিনি মই সযতনে ৰাখিছোঁ আৰু আপোনালোকে পালাই, গতিকে মোৰো ভাল লাগিছে। এয়া মানে তোমাৰ এটা গোটেই তোমাৰ বায়'ডাটা হৈ যাবতো। সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰাৰ হেঁপাহ চতিয়াৰ ভাস্কৰ্য শিল্পী মঞ্জিত। মঞ্জিত, হয়, তুমি এক এজন ভাল খোলবাদক হিচাপে চতিয়াত প্ৰতিষ্ঠিত বা অসমৰ বিভিন্ন জেগাতো তোমালোকে ভাওনা ইত্যাদি অনুষ্ঠান কৰি থাকা। তোমাৰ ভাইটি প্ৰাণজিতো এজন খুব ভাল খোলবাদক বা তেওঁৰ সত্ৰীয়া যিবিলাক গীত মাত সেইবিলাকো খুব জনপ্ৰিয়। প্ৰথম কথা, মই এই সত্ৰীয়া সংস্কৃতিৰ খোল বাদনৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি শিকিছিলোঁ মই প্ৰয়াত শিল্পী জামুগুৰিহাটৰ কামিনী মহন্ত, তেখেতৰ ওচৰতে মই শিকিছিলোঁ। তেখেত বৰ গুণী ব্যক্তি আছিলে আৰু তেওঁৱে মোক প্ৰথম খোলৰ চাপৰ শিকাইছিলে। পৰ্যায়ক্ৰমে তেনেকৈ শিকি আমি মাজুলীও গ'লোঁ। মাজুলী বিভিন্ন বন্ধুবৰ্গৰ সংগ পালোঁ। তেনেকৈ বৰ্তমান এই শিল্প সংস্কৃতি, খোল বাদন, ভাওনা এই গোটেইখিনি আমি কৰিবলৈ চেষ্টা কৰি আহিছোঁ। ভাল কথা, ভাল কথা। কামিনী মহন্ত দা আমাৰ গায়ত্ৰী মহন্তৰ মামাক হয়। গায়ত্ৰী মহন্ত অসমৰ এগৰাকী অভিনেত্ৰী। মই এই সুযোগতে পৰিচয়টো তেওঁৰ অকণমান বহল কৰি দিছোঁ। মঞ্জিত, এতিয়া তুমি প্ৰতিদিনাখনে এনেকৈ নামঘৰলৈ আহি পেলাই অকণমান চৰ্চাটো কৰি থাকা তাৰমানে সদায়? প্ৰতিদিনে নাহোঁ, যেতিয়া সময় সুবিধা মিলে মোৰ তেনেকৈ আহোঁ, কিন্তু চৰ্চা অব্যাহত আছে। আৰু বৰ্তমান মোৰ এই ক্ষেত্ৰত এই খোল বাদনৰ মোৰ ষ্টুডেণ্টো আছে। 6জনমান ষ্টুডেণ্ট আছে। এখন বালিপাৰাত স্কুলো কৰিছোঁ। তাত 12জনমান এতিয়া বৰ্তমান ষ্টুডেণ্টে সম্পূৰ্ণভাৱে গীত মাতৰ চৰ্চা কৰি পেলাই তেখেতে গায়ন বায়নৰ যোৰা কৰিব পৰা প্ৰস্তুত হৈছে। স্কুলখনৰ নাম কি আছিলে? বালিপাৰা যুৱ মঞ্চ।
তাৰ লগতে এতিয়া ভাওনাটো আমাৰ অসমৰ সম্পদ, অসমীয়া সংস্কৃতি। গতিকে এইখিনি বিশ্ববৰেণ্য হিচাপে আমি ভাওনাটো আমি তাত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে যুৱক হিচাপে এই ক্ষেত্ৰত আহক সকলো ওলাই, মই ভাবোঁ। আৰু ফুলটো যিহেতুকে আমাৰ প্ৰাণ, ফুল হৈছে আমাৰ স্বাভিমান। গতিকে এই ফুলভাগো আমি গুৰুজনাৰ সৃষ্টি, আমি সম্পূৰ্ণৰূপে তাক সংৰক্ষণ কৰিব লাগিব। গীত, মাত, নৃত্য, বাদ্য এই গোটেইখিনি আমি সম্পূৰ্ণৰূপে কৰিব লাগিব। গতিকে মই এই ক্ষেত্ৰত এটাই কথা ক'ম আপোনাক মৃণাল দা, এই যে যুৱকখিনি বিভিন্ন গাঁৱত আছে, ৱৰ্কশ্বপৰ প্ৰয়োজন, শিকক ভালকৈ, বৰগীত কি জানক, ফুল কি জানক। গতিকে এনেধৰণে কৰিলে মই ভাবোঁ কি জাতি আমাৰ বিশ্ববৰেণ্য জাতি হিচাপে প্ৰতিষ্ঠা হ'ব। ধন্যবাদ। ভাস্কৰ্য মন্দিৰে ক'ব বিচাৰিছে যে আমাৰ ফুল আমাৰ প্ৰাণ, আমাৰ ভাওনা আমাৰ প্ৰাণ, আমাৰ এই অঞ্চলটো ভাওনা সমৃদ্ধ অঞ্চল আৰু ভাওনাক প্ৰাণ হিচাপে লৈ ভাওনা সংস্কৃতি, সত্ৰীয়া সংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে তেওঁলোক একোজন সেনানী হিচাপে, যোদ্ধা হিচাপে কাম কৰি আছে। তোমাৰ যিখিনি আমাৰ খটলা নিৰ্মাণ তোমাৰ যিখিনি কৰিছা, বহুত জেগাত দিছা, হয়। আমাৰ ওচৰতে কোনোবা নামঘৰ তেনেকুৱা মানে আমি ৰাইজক দেখুৱাব পৰাকৈ আছে নেকি? আমাৰ ইয়াতে মোৰ হাতৰ শিল্প হিচাপে গাঁও হিচাপে সোলাল সোণাৰী গাঁৱত দিছোঁ, সাতখলপীয়া সিংহাসন। আৰু জামুগুৰি হাটৰ বাৰেচহৰীয়া ভাওনাৰ যিখন মেইন সিংহাসন, সেইখন প্ৰতিষ্ঠা হৈছে, তাতে কৰিছোঁ। এতিয়া আপোনালোকে যদি বিচাৰে মোৰ হাতৰ শিল্প চাব মন কৰে, তেনেহ'লে ব'লক আমি সোলাল সোণাৰী গাঁৱলৈ যাব লাগিব। ঠিক আছে, ব'লা। মঞ্জিত, চাহ ধুনীয়া হৈছে দেই, একদম তোমাৰ ভাস্কৰ্য শিল্পকলাৰ দৰে চাহৰ খুব সুন্দৰ। এই হেৰি কৰিবা, অলপ সোনকাল কৰিবা। এয়া ভাস্কৰ্য মঞ্জিতৰ নিজ হাতেৰে নিৰ্মাণ কৰা সাতখলপীয়া সিংহাসন, গুৰু আসন। গুৰুজনাৰ সিংহাসন নামঘৰৰ এক অনন্য বৈশিষ্ট্য। আৰু এয়া ভাস্কৰ্য মন্দিৰৰ হাতৰে পাণ পাই উঠা সপ্ত বৈকুণ্ঠ, সাতখলপীয়া সিংহাসন, চেতবিলাস বৈকুণ্ঠ, শান্তনুবিলাস বৈকুণ্ঠ, পুষ্পবিলাস বৈকুণ্ঠ, পংকজবিলাস বৈকুণ্ঠ, কনকদন্তবিলাস বৈকুণ্ঠ, সনাতন বিলাস বৈকুণ্ঠ, গোলোকবিলাস বৈকুণ্ঠ। এই সাত বৈকুণ্ঠৰে এই সাতখলপীয়া সিংহাসন। ভাস্কৰ্য মন্দিৰৰ বহু পৰিকল্পনা আছে। ইতিমধ্যে তেওঁৰ নিজ হাতৰ পৰশত নিৰ্মিত হোৱা সিংহাসনসমূহে অসম পাৰ হৈ, ভাৰত পাৰ হৈ বিদেশত সমাদৰ লাভ কৰিছে। জাৰ্মানী, কানাডা বা ইউৰোপৰ কেইবাখনো দেশলৈ তাত থকা অসমীয়া মানুহবোৰে তেওঁলোকৰ বাৰ্ষিক নানা উৎসৱ আদি পালন কৰিবৰ কাৰণে তেওঁলোকে তাত তৈয়াৰ কৰা নামঘৰসমূহত ভাস্কৰ্য মন্দিৰৰ সেই সিংহাসনসমূহে স্থান পাইছে। আৰু ইয়াৰ জৰিয়তে ভাস্কৰ্য মন্দিৰৰ ভাস্কৰ্য বিদেশলৈ সমাদিত হৈছে। ভাস্কৰ্য মন্দিৰৰ বহু ভৱিষ্যতৰ পৰিকল্পনা আছে। তেখেতৰ পিতৃ ভৱেন হাজৰিকাৰ সোঁৱৰণত এটি কাঠৰ ভাস্কৰ্যৰ সংগ্ৰহালয় খোলাৰ তেওঁৰ হেঁপাহ আছে। তেওঁৰ ইচ্ছা ৰূপায়ণে আমাৰ সমাজক সমৃদ্ধিশালী কৰিব। কোনো আগ্ৰহী ব্যক্তি অথবা প্ৰতিষ্ঠান অথবা চৰকাৰী আঁচনিৰ জৰিয়তে মঞ্জিতে ভাস্কৰ্য শিল্পকলাৰে তেওঁ দেখা সপোনবোৰ পূৰণ কৰক। আমাৰ শুভকামনা সদায় থাকিব। আগুৱাই যোৱা মঞ্জিত, আগুৱাই যোৱা ভাস্কৰ্য মঞ্জিত, সময় ৰৈ আছে তোমাৰ বাবে, কেৱল তোমাৰ বাবে।